হেল্ল' বন্ধু বান্ধৱীসকল, মই দেৱজানী বৰুৱাই আপোনালোক সকলোকৈ স্বাগতম জনাইছোঁ। আৰু মোৰ ৰেচিপিটো হয়তো থাম্বনেইল চাই গম পাইছেই। এয়া মই মাংস কাটি লৈছোঁ আৰু লগতে পিঁয়াজ দুটা লৈছোঁ, এয়া জাতিলাও আলু কাটি লৈছোঁ আৰু লগতে ৰচুন আদাৰ পেষ্ট অলপ বনাই লৈছোঁ। তাৰ আগতে মই কেৰাহীত অলপ তেল গৰম কৰি লৈছোঁ। এইখিনি দেখুওৱা নহ'ল, কিন্তু আপোনালোকে কৰি ল'ব। এয়া মাংস দিব লৈছোঁ আৰু কেৰাহীত। কি ধুনীয়া লাগিলে খাই, আপোনালোকেও বনাই চাবচোন এনেদৰে। এই মাংস মই অলপ তেলত দিয়াৰ পিছত হেতাখনে লৰাই আছোঁ। বেকগ্ৰাউণ্ডত অলপ ভইচ আহিব পাৰে, কিয়নো মোৰ ল'ৰাটোৱে অলপ আমনি কৰিছিলে, সেইকাৰণে এয়া মই মাংস লৰাই আছোঁ। লগতে মই তেজপাত দি লৈছিলোঁ আৰু মাংসখিনি অলপ মেৰিনেট হ'বৰ কাৰণে থৈ দিছিলোঁ। লগত দিছিলোঁ মই পিঁয়াজ অলপ আৰু তেল অলপ, হালধি দি মেৰিনেট হ'বলৈ থৈ দিছিলোঁ। সেইখিনি দেখুওৱা নহ'ল, কিন্তু আপোনালোকে কৰি ল'ব সেইখিনি। মই যিহেতু আধা ঘণ্টামান ফ্ৰিজত ৰাখিছিলোঁ, তাৰপিছত বনাইছোঁ। এতিয়া এনেদৰে কিছুপৰ লৰাই থাকিব। প্ৰায় 5 মিনিটমান লৰাই ল'লোঁ মই। তাৰপিছত লগতে মই নিমখ এড কৰি দিছোঁ ইয়াত। আপোনালোকে সোৱাদ অনুসৰি ইয়াত নিমখ দি ল'ব। আকৌ মই মাংসখিনি ভালদৰে লৰাই লৈছোঁ। অলপ সময় লৰাই মই ইয়াত হালধি এড কৰি দিছোঁ। ইয়াৰ পিছতে মই ৰচুন, আদা আৰু শুকান জলকীয়া 3টামান পিচি লৈছিলোঁ। তাত মই মিট মছলা এড কৰি দিছোঁ, প্ৰায় 1.5 চামুচমান। লগতে মই এড কৰি দিছোঁ ইয়াত পেকেটত পোৱা গৰম মছলা, আৰু গোটেইখিনি দি পেলাই মই কিছুপৰ লৰাই লৈছোঁ। ইয়াত মই ধনিয়া গুড়া, জিৰা গুড়া একোৱেই ব্যৱহাৰ কৰা নাই, ৰেড চিলিও ব্যৱহাৰ কৰা নাই, কেৱল মাত্ৰ শুকান জলকীয়াহে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে সেইকেইটা দি ল'ব পাৰে। আৰু মই কৈছিলোঁ আপোনালোকক যে মাংসখিনি মেৰিনেট হওঁতে মই পিঁয়াজ দিছিলোঁৱেই, সেইকাৰণে মই এতিয়া অকল এটা আৰু এফাল মানে 1.5টা পিঁয়াজ লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ। এতিয়া মই পিঁয়াজখিনি ইয়াত দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে প্ৰথমতেও দিব পাৰে, নহ'লে মোৰ নিচিনাকৈ পিছতো দিব পাৰে। আৰু আপোনালোকেও কমেণ্টত জনাবচোন আপোনালোকে কেনেদৰে খায় আৰু কেনেদৰে খাই ভাল পায়। মই এনেকৈয়ে ভাল পাওঁ, সেইকাৰণে মই আজি এনেকৈ বনালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া মই ইয়াত আলু কাটি থোৱা আলুকেইডোখৰ দি দিছোঁ। জাতিলাওকেইডোখৰ মই পাছত দিম, কিয়নো জাতিলাও সোনকালে সিজি যায়, সেইকাৰণে প্ৰথমতে নিদিলোঁ মই। যিহেতু আলু ডাঙৰ আছিলে, সেইকাৰণে 2টাই দিলোঁ মই ইয়াত আলু। ছাইডৰ ফালৰ পৰা মোৰ ল'ৰাটোৱে পূৰা চিঞৰি আছে। ইচ্ছা কৰিলে আপোনালোকে সৰহকৈও দি ল'ব পাৰে আলু। পুনৰ মই মাংসখিনি আকৌ লৰাই লৈছোঁ। মাংসখিনি আপোনালোকে যিমান লৰাব সিমান টেষ্টি হ'ব খাবলৈ। আৰু ইয়াত মই নগা ধনিয়া পাত 3 খিলামান কাটি দি দিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে বা নিদিবও পাৰে। যিহেতু মই গোন্ধটো বহুত ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ ইয়াত মই দি দিওঁ। আৰু মই ৰচুন আদা যিহেতু পেষ্ট কৰি লৈছিলোঁৱে, মানে খুন্দি লৈছিলোঁ, আৰু তাত মই পানী অকণমান এড কৰি পিনে মিক্স কৰি ল'লোঁ। মিক্স কৰি পিনে ইয়াত মই দি দিম মছলাখিনি। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কেঁচা জলকীয়া ইউজ কৰিব পাৰে, কিয়নো মোৰ শহু দেউতাই জলকীয়া ইমান খাব নোৱাৰে, সেইকাৰণে মই অকল শুকান জলকীয়াই ইউজ কৰিলোঁ ইয়াত। মছলাখিনি দিয়াৰ পিছত পুনৰ মই মাংসখিনি লৰাই লৈছোঁ।
কিছু সময় লৰোৱাৰ পিছত মাংসখিনি অলপ ঢাকন লগাই থৈ দিম। ঢাকন লগাই কিছু পৰ থ'ম, তাৰপিছত পুনৰ লৰাই দিম। বহুদিন হ'ল একো ভিডিঅ' বনোৱাও নাছিলোঁ, সেইকাৰণে ভাবিলোঁ লোকেল কুকুৰা কাটিছোঁ যেতিয়া এটা ৰেচিপিকে বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, সেইকাৰণে বনালোঁ। মাংসখিনি মই কিছু পৰ হাই ফ্লেমত থৈছোঁ, আকৌ কিছু পৰ মিডিয়াম ফ্লেমত থৈছোঁ। হাই ফ্লেমত থ'লে মানে অলপ পুৰি যায়, পুৰি যোৱা ভাৱটো অলপ ভাল লাগে, যিহেতু একেবাৰে পুৰি নাযায়, অলপ লাগি ধৰে, সেইখিনি এৰুৱাই ভালকৈ দিব লাগে, তেতিয়া খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকে সেনেকৈ বনাই চাবচোন। কিছু পৰ এনেদৰে লৰাই দিয়াৰ পিছত মই ইয়াত জাতিলাও কেইডোখৰ এড কৰি দিছোঁ। জাতিলাও কেইডোখৰ দিয়াৰ পিছত মই অলপ সময় লৰাই থৈছোঁ। এনেদৰে কিছু পৰ লৰোৱাৰ পিছত মই মিডিয়াম ফ্লেমত ঢাকি থ'লোঁ। তাৰপিছতে পুনৰ মই 3 মিনিটমানৰ পিছত আকৌ পুনৰ লৰাই দিছোঁ, যিহেতু বেছি দেৰি থ'লে লাগি ধৰিব, সেইকাৰণে মই পুৰি যোৱা ভাৱটো অহালৈ থৈ দিছিলোঁ। তাৰপিছত পুনৰ আকৌ লৰাই ল'ব মাংসখিনি। ইয়াৰ পিছতে অলপ মই গৰম মছলা লৈ লৈছোঁ। এয়া গৰম মছলা সেই পেকেটৰ গৰম মছলা নহয়, এইখিনি হৈছে লং, ইলাচি, ডালচেনি, এইবোৰ চব মানে মিছল কৰি ঘৰুৱা হিচাপে খুন্দি থোৱা মছলা হয়। সেয়া অলপ মই প্ৰায় 1 চামুচমান এড কৰি দিছোঁ। এয়া আমাৰ বৌমন, যিহেতু মই শাক বনাই আছোঁ, সেইকাৰণে সি ওচৰত আহি পূৰা চাই আছে এই পেহী আইতাকৰ সৈতে। ইয়াৰ পিছতে অলপ সময় লৰাই লৈ যেতিয়া মানে ধৰি লওক জাতিলাওকেইডোখৰ অলপ গলিবলৈ ধৰে, প্ৰায় এমগমান পানী মই দি দিছোঁ ইয়াত। নিমখ আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। মই আগতে এড কৰিছিলোঁ আৰু পিছত আৰু নকৰিলোঁ আৰু। তাতে পানী এড কৰি পিনে অলপ দেৰি উতল অহালৈ থৈ দিলোঁ। তাৰপিছত ঢাকন লগাই পুনৰ ৰাখি দিলোঁ 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত। অলপ সময় থোৱাৰ পিছত পুনৰ মই মাংসখিনি লৰাই দিছোঁ। কিমান ধুনীয়া লাগিছে কালাৰটো, নহয়নে বাৰু? 10 মিনিটৰ পিছত পুনৰ আকৌ শাকখিনি মই লৰাই দিছোঁ। ফাইনেলি মোৰ তৰকাৰীখন সম্পূৰ্ণ হৈ গৈছে। যিহেতু খোৱাৰো সময় হৈ গৈছিলে, সেইকাৰণে ভাবিলোঁ আৰু নেদেখাওঁ, সেইকাৰণে একেবাৰে লাষ্টত চবলৈ বাঢ়িলোঁ শাক, তেতিয়া দেখাইছোঁ আৰু একেবাৰে। আৰু আশা কৰোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, আৰু যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। এতিয়ালৈ বাই বাই।